তো ভাই লোক মই বৰ্তমান আছো অসমৰ এজন খুবেই টেলেণ্টেড ল'ৰা যাৰ নাম হৈছে যতীন ৰাভা আৰু যতীন ৰাভাই অলৰেডি এটা ৱৰ্ল্ড ৰেকৰ্ডো কৰিছে আৰু লগতে ইণ্ডিয়াজ গট টেলেণ্ট মানে মুম্বাইলৈকেও গৈছিলে আৰু ইণ্ডিয়াজ গট টেলেণ্টত ময়ে লগত লৈ গৈছিলো যতীন ৰাভাক আৰু যতীন ৰাভা ইণ্ডিয়াজ গট টেলেণ্টৰ টিভি ৰাউণ্ডলৈকে সিলেকশ্যন হৈছিলে তাৰপিছত মুম্বাইত গৈ কেনে কি হৈছিলে গোটেইখিনি আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু লগতে চাব পাৰে কি ধুনীয়া মানে ফুটবল স্কিল কৰে তো আজি আপোনালোকক গোটেইখিনি দেখুৱাম তো ভিডিঅ'টো যিমান পাৰে আপোনালোকে চাই থাকিব আৰু যতীন ৰাভাক যিমান পাৰে ছাপোৰ্ট কৰিব বহুত টেলেণ্টেড ল'ৰা হয় তো ভাই লোক যতীনৰ টেলেণ্ট মই আপোনালোকক আগতেও দেখুৱাইছিলো আৰু আজিও বহুত ধুনীয়াকৈ দেখুৱাম কিন্তু তাৰ আগতে যতীন ৰাভাৰ বিষয়ে কিছুমান কথা জনাই দিব বিচাৰিছো তো যতীন ৰাভাৰ জন্ম হৈছিলে 4 অক্টোবৰ 2006 চনত এটা খুবেই দুখীয়া আৰু সহজ সৰল পৰিয়ালত আৰু যতীন ৰাভাৰ ঘৰ হৈছে গোৱালপাৰা জিলাৰ আগিয়া বজাৰৰ পৰা অলপমান ভিতৰত টিলাপাৰা নামৰ ঠাইখিনিত আৰু এই টিলাপাৰাৰ পৰাই যতীনে ইণ্ডিয়াজ গট টেলেণ্টত যোৱাৰ সপোন দেখিছিলে मैं इंडिया को टैलेंट में जाना चाहते हो एक काम करेंगे इंडियाज गॉट टैलेंट में जाने के लिए तो मैं तुम्हें खुद मुंबई तक लेके जाऊंगा ठीक है ओके प्रॉमिस करता हूँ ठीक है बारू एटिया जतीনৰ কিছুমান ফুটবল স্কিল চাও আহক তো ভাই লোক যতীনে বহুত ধৰণৰ ফুটবল স্কিল কৰিব পাৰে তো তাৰে ভিতৰত যতীনে আমাক প্ৰথমতে দেখুৱাব কলমৰ সহায়ত মুখেৰে ফুটবলটো বেলেন্স কৰি কেনে যতীন আমাক ইণ্ডিয়াজ গট টেলেণ্টত কেনেকা কৰিব দিছিল এই এনকা বাল্লে বাল্লে মনত আছে এই যতীনে যে বাল্লে বাল্লে কৰি আছে তাৰমানে ইণ্ডিয়াজ গট টেলেণ্টত যাওঁতে তাৰে কোৰিঅ'গ্ৰাফাৰ বিলাকে এনেকুৱা শিকাই দিছিলে মানে এনেকৈ লৈ অলপ বাল্লে বাল্লে কৰিবা আৰু মানে বেছি ভাল লাগে মানে এট্ৰাক্টিভ হয় চাবলৈ যতীন ভাল লাগিছিল না কোন ছাৰে শিকাইছিলে মোক এনেকা পল ছাৰ আৰু ভাৰত ছাৰ আৰু প্ৰাতিক ছাৰ আৰু পৃথিৱী ছাৰ শিকাইছিল তো ভাই লোক আপোনালোকে চালে যতীনে প্ৰথমতে মানে মুখত বলটো বেলেন্স কৰি দেখুৱালে আৰু সেনেকে মোটামুটি সি 1 মিনিটৰো বেছি থাকিব পাৰে আৰু এতিয়া যতীনে দেখুৱাব মানে মোবাইলত মানে বলটো বেলেন্স কৰি কেনে না এইটো মোৰ মোবাইল হয় ইয়াতে মই বেলেন্স কৰি দিম ওকে তো আৰম্ভ কৰি দিয়া যতীন এয়া চাও গাইস মই মোবাইলত স্কিল কৰি আছো আপোনালোকে চাবা তো চাব পাৰে আপোনালোকে যতীনে কি ধুনীয়াকৈ মোবাইলত মানে বলটো বেলেন্স কৰিছে আৰু এনেকুৱা আগতেও কৰিছিলে আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ বলটো বেলেন্স কৰিছিলে আৰু লগতে মোকো দিছিলে বেলেন্স কৰিবলৈ মানে ময়ো সেই এক্সপিৰিয়েঞ্চটো লৈছিলোঁ মানে বহুত মজা লাগিছিলে মানে কি ক'ম আৰু মানে বেলেন্স কৰি দিয়া মানে দোস্ত তো ভাই লোক আপোনালোকে চালে যতীনে মোবাইলত কেনেকৈ মানে ফুটবলটো বেলেন্স কৰিলে আৰু এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ যতীনে মানে 3টা বল একেলগে বেলেন্স কৰিব পাৰে মানে দুখন ভৰিত 2টা আৰু মুখত এটা আজি মানে যতীনে মানে 3টা বল লৈ অহা নাই জাষ্ট এটা বলে লৈ আহিছে তো মোৰ আগৰ ভিডিঅ'টোত সেইটো আছে আপোনালোকে ক্লিপটো চাই লওক চালে গম পাব মানে বহুত টেলেণ্টেড হয় আপোনালোকে চাই লওক প্ৰথমতে তো চাব পাৰে এইফালে যতীনে 3টা বল এতিয়া একেলগে বেলেন্স কৰি দেখুৱাব আৰু এই স্কিলটো মানে ইমান ইজি নহয় মানে 3টা বল বেলেন্স কৰিব লগা হ'লে মানে টাইমিঙৰ বহুত বেছি দৰকাৰ হয় আৰু এইটো মানে কি ক'ম আৰু যতীনে বহুত ধুনীয়াকৈ কৰিব পাৰে চাব পাৰে আপোনালোকে আপোনালোকৰ ওচৰত আছে মানে আল্টিমেট টেলেণ্ট হয় আপোনালোকে ইয়াক যিমান পাৰে ছাপোৰ্ট কৰিব তো ভাই লোক চালে আপোনালোকে যতীনে 3টা বল একেলগে মানে বেলেন্স কৰি দেখুৱালে আৰু এতিয়া মই আপোনালোকক কৈ আছোঁ মানে যতীনে ইয়াৰ আগতে 11 ফুট এডাল বাঁহেৰে ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলে আৰু আজি এনেকুৱা মানে এইটো চাব পাৰে আপোনালোকে এইটো হৈছে 13 ফুট দীঘল বাঁহ আৰু এইটোত আজি যতীনে মানে এইটো বাঁহ মুখত লৈ কেনে ফুটবলটো বেলেন্স কৰি দেখুৱাব তো চাই থাকিব আপোনালোকে চাই থাকিব তামাম বেলেন্স কৰে ইণ্ডিয়াজ গট টেলেণ্টতো কৰিছিলে তো ভাই লোক এই স্কিলটো যে চাই আছে আপোনালোকে যতীনৰ এইটো চাই মানে বাদশাহ শিল্পা শেট্টি একদম পাগল হৈ গৈছিলে মানে যতীনক খাবনি ধৰিছিলে ইমান ধুনীয়াকৈ কৰিছিলে কিন্তু মানে কি ক'ম আৰু কিবা দুৰ্ভাগ্যবশতঃ মানে সি আৰু ডিছকুৱালিফিকেশ্যন হৈ গ'ল যাৰ কাৰণে কৈ আছোঁ বাকীখিনি কিন্তু এইটো স্কিল মানে চবে পচন্দ কৰিছিলে মানে কি ক'ম আৰু আল্টিমেট হয় আপোনালোকে চাওক মানে কি ক'ম এনেকুৱা টেলেণ্ট অসমত চাগে আপোনালোকে ক'তো চাবলৈ নাপাব যতীন মোটামুটি কিমান মিনিটমান কৰিব পাৰা তুমি মই এনেকা প্ৰায় 52 সেকেন্ড পাইছিল আজিতো মোটামুটি 52 সেকেন্ডৰ বেছি হৈছে আজি 1 মিনিট হ'ব না প্ৰায় ভাই লোক আজি মোটামুটি 1 মিনিটটো হৈ যাব মই যিখিনি চাইছোঁ আৰু মোৰ ভিডিঅ'ত 1 মিনিট 15 সেকেন্ড অলৰেডি হৈ গৈছে তো এনেকুৱা লাগিছে যে 1 মিনিটৰ বেছি হৈছে কম হোৱা নাই মানে এইটো আৰু এটা এক্সট্ৰা ৱৰ্ল্ড ৰেকৰ্ড বুলিয়ে ক'ব লাগিব তো ভাই লোক আপোনালোকে যতীনৰ এই স্কিলটো চালে মানে চবতকৈ বেছি এট্ৰাক্টিভ স্কিল এইটোৱে আছিলে আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল এই স্কিলটো যতীনে ক'তো চাই কেনে শিকা নাছিলে মানে এইটো তেওঁ নিজে ইনভেণ্ট কৰিছিলে আৰু এই স্কিলটোৱে ইণ্ডিয়াজ গট টেলেণ্টৰ অডিয়েঞ্চ আৰু জাৰ্জক হাঁ মেলি চাই থাকিবলৈ বাধ্য কৰাই দিছিলে বাকী এতিয়া যতীন তুমি কি দেখুৱাবা মই এতিয়া সাইকেল ষ্টেণ্ড কৰিম সাইকেলৰ মানে চলাই মানে ফুটবল স্কিল কৰিম আচ্ছা মানে এই বলটো মানে মুখত লৈ কেনে সি চাইকেল চলাই দেখুৱাব আপোনালোকক মানে বেলেন্স কৰিব আৰু চাইকেল চলাই থাকিলেও যে বলটো মুখৰ পৰা নপৰে সেইটো দেখুৱাব তো চাব পাৰে এতিয়া যতীনে চাইকেল চলাই ফুটবলটো বেলেন্স কৰি দেখুৱাব কিন্তু এইটো ইমান ইজি নহয় মানে চাইকেল চলা সময়ত সি সন্মুখৰ ফালে চাব নোৱাৰে আৰু লগতে মানে ৰাস্তাটো যদি চিধা নহয় তেতিয়াহ'লে বহুত অসুবিধা ফেচ কৰিব লগা হয় মানে যতীনে ইয়াত ফিল্ডত কৰি আছে ন তো মানে চাইকেলখন যেতিয়া জাৰ্কিং হয় তেতিয়া মানে মুখৰ পৰা বলটো পৰি যায় মানে কথাটো হ'ল ৰাস্তাটো চিধা হ'ব লাগে মানে ৰাস্তাত যাতে কোনো গাঁত চাত নাথাকে মানে সেনেকুৱা ধৰণৰ হ'লে সি ভালকৈ ষ্টাণ্টটো কৰিব পাৰে মোটামুটি 1 পৰা 1.5
1.5 মিনিট সময় সি ধুনীয়াকৈ বেলেঞ্চ কৰিব পাৰে কিন্তু ৰাস্তাটো বেয়া হ'লে মানে গমে পাইছে আপোনালোকে যেনেকুৱা পকী ৰাস্তাত হ'লে না যদি মই পাকা ৰাস্তাত ভিডিঅ' বনাইছিল বহুত দূৰলৈকে যাব পাইছিল মানে চিধা ৰাস্তা হ'লে মানে বহুত সময় বেলেঞ্চ কৰিব পাৰে মানে এনেকুৱা ঠাইত অলপ অসুবিধা হয় আৰু সেইটোৱে তো ভাই লোক আপোনালোকে গম পাইছে এনেকৈ ধুনীয়া ধুনীয়া ফুটবল স্কিল কৰিব পাৰে আৰু ইয়াৰ উপৰিও যতীনে ফুটবলটো মুখত বেলেঞ্চ কৰি কেনে গছতো উঠিব পাৰে কিন্তু ইয়াতে সেনেকুৱা গছ নাই ইফালে চব ৰবৰৰ গছ তথাপিও ন' প্ৰব্লেম কাৰণ মোৰ তাত অলৰেডি আপোনালোকৰ বাবে এটা পুৰণা ভিডিঅ' ক্লিপ আছে সেই ক্লিপটো মই অলপমান দি আছো ইয়াতে আপোনালোকে চাই ল'ব কেনেকুৱা লাগে নিশ্চয় কমেণ্ট কৰি জনাব তো চাব পাৰে আপোনালোকে যতীনে গছৰ ওপৰত উঠি কেনে ফুটবল স্কিল দেখুৱাই আছে আৰু এইটো এজন সাধাৰণ মানুহৰ বাবে পচিবল নহয় কাৰণ যতীনে ঘৰত এইটো মানে বহু বছৰৰ পৰাই প্ৰেক্টিচ কৰি আছে যাৰ কাৰণে সি পুৰা স্কিলড হয় আৰু সেইটো ধুনীয়াকৈ কৰিব পাৰি আছে আৰু এটা ৰিকুৱেষ্ট মানে আপোনালোকে এইটো ঘৰত ট্ৰাই নকৰিব কাৰণ এইটোৰ বাবে বহুত প্ৰেক্টিচৰ প্ৰয়োজন আছে আৰু আপোনালোকে যদি এইটো কৰিব যায় তেতিয়াহ'লে কিবা এটা দুৰ্ঘটনা হৈ যাব পাৰে তো প্লিজ আপোনালোকে ঘৰত এইটো ট্ৰাই নকৰিব আৰু যদি বেছি শিকিব মন যায় তেতিয়াহ'লে যতীনক লগ কৰিব সি বঢ়িয়াকৈ আপোনালোকক শিকাই দিব আৰু ভাই লোক শেষত এবাৰ মই আপোনালোকক ফুটবল স্কিল কৰি দেখুৱাই আছো তাৰমানে যতীনে মোক বহুত শিকাইছে ফুটবল স্কিল কৰা ইণ্ডিয়াজ গট টেলেণ্টত যোৱাৰ পিছতো মই বহুত শিকিছিলোঁ তো অলপমান আজি ট্ৰাই কৰি আছো যতীন ইয়া চাব পাৰে মই দাদাক মানে কলমটো মানে ধৰিব দিছো মোক শিকাইছিলা না যতীন ইণ্ডিয়াজ গট টেলেণ্ট যাওঁতে ট্ৰাই কৰি চাব কৈছিল চাওক মই বঢ়িয়াকৈ পাৰোঁ মানে একচুৱেলি ঘটনাটো হ'ল কি মানে মই কোনো একো মোৰ টেলেণ্ট নাই সি যেতিয়া বেলেঞ্চ কৰি দিয়ে তেতিয়া মানে আপুনিয়ে পাৰিব এনেকৈ বেলেঞ্চ কৰি দিয়াৰ পিছত মানে এইটোৱে এটা মানে কি ক'ম আৰু মজা লাগিছে চাওক ইমান বঢ়িয়াকৈ মই বেলেঞ্চ কৰি আছোঁ আপোনালোকে যদি এনেকৈ বেলেঞ্চ কৰিব বিচাৰে যতীন ৰাভাৰ ওচৰত আহিব তো ভাই লোক আপোনালোকক গোটেইখিনি ফুটবল স্কিল দেখুৱালোঁ আৰু এতিয়া প্ৰশ্নটো হ'ল মানে ইণ্ডিয়াজ গট টেলেণ্টত গৈ কেনে যতীন ৰাভা কিয় মানে ডিছকুৱালিফাই হৈছিলে মানে কি প্ৰব্লেম হৈছিলে তো ভাই লোক সেইফালে যতীন ৰাভা আছে আৰু বহি ল'লোঁ আৰু এতিয়া যতীন ৰাভাৰ লগত কথা পাতি আছোঁ নমস্কাৰ মোৰ নাম যতীন ৰাভা আৰু এতিয়া কথাটো হ'ল যতীন ৰাভা কিয় ডিছকুৱালিফাই হৈছিলে তাৰমানে যতীন ৰাভা যোনবিলাক স্কিল ঘৰত প্ৰেক্টিচ কৰিছিলে আৰু যতীন ৰাভা এনেকুৱা এখন গাঁৱত থাকে মানে বহুত ভিতৰুৱা গাঁৱত থাকে আৰু তাত থাকি কেনে ই ইমান কষ্ট কৰি মানে আজি এই পৰ্যায়লৈকে আহি গৈছিলে ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ পৰা আৰম্ভ কৰি ইণ্ডিয়াজ গট টেলেণ্টলৈকে যোৱা ইমান সহজ নহয় তো তালৈকে গৈ কেনে মানে ঘৰত যোনবিলাক সি প্ৰেক্টিচ কৰিছিলে তাৰ বাহিৰে মানে তাত কি হ'ল মুম্বাইত মানে যোনবিলাক মানে কোৰিঅ'গ্ৰাফাৰ আছিলে তো সিহঁতে মানে ইয়াক আৰু অলপ মানে এনেকুৱা ধৰণৰ বনোৱা কিছুমান বস্তু স্কিল কৰিব দিলে যোনবিলাক মানে ইয়াৰ কাৰণে বহুত টাফ হৈ গ'ল তাৰমানে সি আগতে কেতিয়াও প্ৰেক্টিচ কৰা নাছিলে আৰু তাত থাকিল সময়টো কম মানে অলপ সময়ৰ ভিতৰতে সেইবিলাক স্কিল কৰিব লগা হ'ল তো তাৰ মাজতো সি বহুত ভালকৈ কৰিছিলে কিন্তু কি ক'ব আৰু মানে ইমান কম্পিটিশ্যন পৰা মানে বহুত সেনেকুৱা টেলেণ্টেড ল'ৰা ছোৱালী আহে তো কি ক'ম আৰু মানে যাৰ কাৰণে অলপ সৰু সুৰা কিছুমান মিষ্টেকৰ কাৰণে যতীনৰ মানে ডিছকুৱালিফিকেশ্যনটো হৈ গ'ল তো যতীন কি ক'বা তুমি ইয়াৰ ওপৰত মই সকলোৰ কাৰণে মানে ধন্যবাদ ক'ব খোজোঁ তো আপোনালোকে মোক বহুত ছাপোৰ্ট দিছে তো মোক আগলৈ এনেদৰে ছাপোৰ্ট আৰু মৰম কৰি যোৱা যাতে মই আৰু আগুৱাই যাব পাৰোঁ মই যিমান পাৰোঁ চেষ্টা কৰি যাম মই তাতে নোৱাৰিলোঁ আৰু মই বেলেগত যোৱাৰ কাৰণে চেষ্টা কৰি চাম তো আপোনালোকৰ ছাপোৰ্ট আৰু মৰম পালে মই নিশ্চয় যাব পাৰিম মোক এতিয়ালৈকে মানে বাহিৰৰ পৰা ছাপোৰ্ট আছে আৰু মোক তাৰে মানে বৰ্তমান ছাপোৰ্ট কৰি আছে প্ৰথমত মোক গুৱাহাটী পাব্লিক স্কুল তাতে অডিশ্যন দিবৰ কাৰণে লৈ গৈছিল তাৰ পৰা মই চিলেকশ্যন হৈ না কলকাতালৈ চিলেকশ্যন হৈছিল তাতে মোক দাদাই লৈ গ'ল আৰু মোক কলকাতাৰ পৰা চিলেকশ্যন হৈ না টিভি ৰাউণ্ডলৈকে মানে মুম্বাইলৈকে লৈ গৈছিল আমি দুইজন দাদা আৰু মই ফ্লাইট দি গৈছিল তো আপোনালোকৰ ছাপোৰ্ট আৰু মৰমৰ কাৰণে ফ্লাইট দি যে গৈছিলে ফাৰ্ষ্ট টাইম ফ্লাইটত উঠিছিলে না কেনেকুৱা লাগিছিলে মজা লাগিছে মোক বহুত ভাল লাগিছিলে ন যতীন এয়াৰপৰ্ট চাই পাগলা হৈ গৈছে না মজা হৈ আছে মোক ভয় খাইছা নেকি হোৱা নাই ভয় খোৱা নাইতো আৰু এইফালে আমি মেঘৰ ওপৰেৰে নাও চলোৱাৰ দৰে গৈ আছো মুম্বাই আৰু যতীনক চাওক না বহুত মজা লাগি আছে বোলে যতীনৰ তো যতীন আজি তোমাক লগ পালোঁ তোমাৰ ফুটবল স্কিল চবকে দেখুৱালোঁ নিশ্চয় চবে ভাল পাব বুলি আশা কৰিছোঁ আৰু তুমি এনেকৈ আগুৱাই যোৱা ভালকৈ প্ৰেক্টিচ কৰি থাকা ঠিক আছে তো ভাই লওক আজিৰ ভিডিঅ'টোত মানে যিমানখিনি পাৰিছোঁ যতীনৰ ফুটবল স্কিল দেখুৱাব চেষ্টা কৰিছোঁ আৰু লগতে বেক ষ্টৰী যোনখিনি আছিলে ইণ্ডিয়াজ গট টেলেণ্টক লৈ গোটেইখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ তো আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় মই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো লগ পাম নেক্সট ভিডিঅ' তেতিয়ালৈকে জয় হিন্দ জয় অসম